নমস্কাৰ সকলো ৰাইজলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু বুলি মই এটা ভিডিঅ'কে বনালোঁ, আহকচোন চাওঁ। এয়া আমাৰ মায়ে ঢেঁকীত পিঠাগুড়ি খুন্দিছে, লগতে বৌহঁতে সহায় কৰিছে আৰু মই এয়া নাৰিকল ভাজি আছোঁ। আৰু এয়া বিহুৰ পিঠা বনাই আছে। এইটো পিঠা মেইন নহয়নে বাৰু? এয়া আৰু মাজতে নাৰিকল দি দিয়ে। কেইটামান এনেকৈ নাৰিকলৰ পিঠা বনালে আৰু বনালে কেইটামান তিলৰ পিঠা। বিহুত আমাৰ এই পিঠাবিধ নহ'লে আকৌ উকা উকা লাগে। এই পিঠাবিধেই প্ৰতিটো বিহুত বনায়েই। আৰু এইখিনি আমাৰ হৈ গ'ল পিঠা, আৰু মই বনালোঁ নাৰিকলৰ লাড়ু। আৰু বনাই আছোঁ মই ইয়াত ধূপ পিঠা, কিছুমানে ঘিলা পিঠা বুলিও কয়। ইয়াত মই পিঠাগুড়ি 2 কাপ দিছোঁ আৰু দিছোঁ আটা 1 কাপ আৰু অকণমান বেকিং চ'ডা দিছোঁ। খাবলৈ এইটো পিঠা খুব ধুনীয়া লাগে আৰু মই বনালোঁ এইটো পিঠা। বিশেষ এবাৰ বিহুত আৰু অইন বস্তু নবনালোঁ। আৰু বিহুৰ দিনা মই প্ৰথমতে হাঁহখিনি মোকলাই দিলোঁগৈ। আৰু ইয়াত দাদাই গৰুক মাহ হালধি সানি আছে। এইবাৰ বিহুত ঘৰতেই ধুৱাব গৰু। এনেকৈ এইবাৰ আমি বিহুটো পালন কৰিলোঁ। আৰু বিহুত দৈ টেকেলি এটা নহ'লে উকা উকা লাগে নহয় জানো? এয়া আমি সকলোৱে মাহ হালধি সানিলোঁ। বিহু লগাইছোঁ আৰু এনেকৈ। বৌহঁতৰ মই ফুলখিনি দেখুৱাইছোঁ, বহুত ধুনীয়া লাগিছে। এতিয়া ব'লক আমি ফিছাৰীত মাছ ধৰোঁগৈ। ফিছাৰীত মাছ ধৰিবলৈ আৰম্ভ কৰিছেই। খুব ফূৰ্তি কৰিলোঁ এনেকৈ মাছ ধৰি। এনেকৈ কেতিয়াবা মাছ ধৰি পাইছেনে বাৰু? খুব ধুনীয়া লাগে। খোৱাতকৈ বেছি ধৰিহে ভাল লাগে নহয় জানো? এয়া চাওক, ডান্স মাৰিছে মাছৰ লগতে। মাছে এনেকৈ ভৰিত খুন্দিয়াই দিলে ভয়ে লাগি যায় ন? ভিনদেউৱে 5টামান চিতল ধৰিলে। এনেকৈ প্ৰায় 80 কেজিমান হ'ব মাছ ধৰিলে আমাৰ ফিছাৰীটোত। আৰু আজি বিহুৰ বাবে আজি ৰাতিৰ সাজত এয়া খাহী মাংস বনাই আছে জুইত, আৰু এয়া ভণ্টিয়ে বনালে মুৰ্গী মাংস আৰু এয়া মাছ ভাজি। আৰু আমি 100 এবিধ শাক খাওঁ। 100 এবিধ শাক নহ'লেও আমি এনেকৈ শাক খালোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলো যাতে আগৰ দৰে হৈ পৰক তাৰে কামনাৰে। বাই বাই।